Hello friend, welcome to my channel Yours Luck. তো আজিৰ টপিকটো হ'ল ৰুট থকা সংখ্যা কেনেকৈ যোগ কৰিব লাগে, পূৰণ কৰিব লাগে, বিয়োগ কৰিব লাগে তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো। আৰু এটা কথা, থাম্বনেলত চাই এটা বস্তু দেখিছে যে মেথছত কেনেকৈ কুৱেশ্যন লিখিলেও নম্বৰ পোৱা যায় বা এনসাৰটো শুদ্ধ হয়। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। যে ৰুট থকা সংখ্যা ধৰা √2 প্লাছ √2 যোগ কৰিব লাগে। এইটো সকলোৱে পাৰিব যে ইয়াত কেইটা ৰুট আছে, যে এটা √2 প্লাছ আৰু এটা √2, তেনেহ'লে মুঠতে কেইটা √2 আছে, বোলে দুটা √2 আছে। তো এনসাৰটো হ'ল নেক্সট আৰু এটা চাম যে তিনিটা √3 লগত প্লাছ দুটা √3 প্লাছ কৰিব লাগে। তো এইটো কেনেকৈ কৰিব যে ইয়াতে কেইটা √3 আছে, তিনিটা √3, আৰু ইয়াতে কেইটা আছে, বলে দুটা √3, তেনেহ'লে তিনিটা √3 আৰু দুটা √3, তেনেহ'লে কিমানটা √3 হ'ল, বলে পাঁচটা। যে 2 এ 3 এ 5 আৰু √3 টো √3 আছে। এনসারটো হ'ল যে ইয়াত আছে তিনিটা √3, ইয়াত আছে দুটা √3, তেনেহ'লে কেইটা √3 আছে, বলে পাঁচটা √3 আছে। এনসারটো হৈ গ'ল। যেতিয়া নেকি বেলেগ ধৰণে আহিব যে 2√2 প্লাছ 2√3, এনেকুৱা হ'লে তেনেহ'লে কেনেকৈ কৰিব। আৰু এইটোৱেই হ'ল যে মেথছত কুৱেশ্যন লিখিলেও নম্বৰ পোৱা যায়। আৰু ইয়াৰ এনসাৰটো হ'ব 2√2 প্লাছ 2√3, আৰু এইটোৱেই হ'ব এনসাৰ এজ লাইক কুৱেশ্যন। আৰু ইয়াত দুটা কথা আছে যে ৰুট থকা সংখ্যা যোগ কৰোঁতে প্ৰথমে চাব লাগিব যে ৰুট থকা সংখ্যাৰ দুটা একেই না বেলেগ। যদি একেই হয় তেনেহ'লে যোগটো বেলেগকৈ হ'ব, আৰু যদি ৰুট থকা সংখ্যা দুটা বেলেগ হয় তেনেহ'লে কুৱেশ্যনৰ নিচিনাই যোগ হ'ব, এজ লাইক কুৱেশ্যনটোৱেই হ'ব এনসাৰ। তো কনচেপ্টটো ক্লিয়াৰ। এতিয়া আহিম যে কেনেকৈ ৰুট থকা সংখ্যা পূৰণ কৰিব লাগে। ধৰা 1 নম্বৰত 6√5 ইনটু 2√5, এইটো পূৰণ কৰিলে কিমান এনসাৰ ওলাব আৰু কেনেদৰে কৰিব লাগিব। ভিডিঅ' স্কিপ নকৰি চাব, তেনেহ'লেহে বুজি পাব। যে ৰুট থকা সংখ্যাৰ আগত যি সংখ্যা থাকে সেই সংখ্যা দুটা পূৰণ কৰি দিব। যে 6 ইনটু 2 সমান কিমান, বলে 12। এতিয়া ৰুট থকা সংখ্যা দুটা পূৰণ কৰি দিব। √5 ইনটু √5, ইয়াত 12 হ'ব ইনটু ৰুট থকা সংখ্যা একেই হ'লে পূৰণ কৰিলে কি হয়, ৰুট উঠি যায়। তেনেহ'লে √5 ইনটু √5 কৰিলে কিমান হ'ব, বলে 5। এতিয়া 12 ইনটু 5 কিমান হ'ব, বলে 16, 60। তো হৈ গ'ল এনসাৰ। 2 নম্বৰ আৰু এটা কৰিম, 5√2 ইনটু 4√2, এইটো যদি পূৰণ কৰা হয় তেনেহ'লে 5 ইনটু 4 ইকুৱেল টু কিমান, বলে 20, ইনটু √2 ইনটু √2, √2 দুটা একেই আছে, তেনেহ'লে √2 দুটা পূৰণ কৰিলে কি হ'ব, √2 উঠি যাব। যেনে 20 আৰু √2 দুটা পূৰণ কৰিলে ৰুট উঠি গ'লে কিমান হ'ব, বলে 2, আৰু এনসাৰটো হ'ব কিমান, 20 ইনটু 2 40, আৰু এইটোৱে হ'ব এনসাৰ। ৰুট থকা দুটা বেলেগ সংখ্যা পূৰণ কৰিলে কেনেকৈ কৰিব লাগে এইটো চাম 3 নম্বৰত। যে 5√2 ইনটু 4√3, এইটো কেনেকৈ পূৰণ কৰিলে কেনেকৈ হ'ব আৰু এনসাৰটো কিমান ল'ব এইটো চাম। যে ৰুট থকা সংখ্যাৰ আগৰ দুটা পূৰণ কৰি দিম। 5 ইনটু 4 ইকুৱেল টু কিমান হ'ব, 20, ইনটু √2 ইনটু √3, ৰুট থকা সংখ্যাক দুটা একেই হ'লে
পূৰণ কৰিলে ৰুটটো উঠি যায় আৰু যদি সংখ্যা দুটা বেলেগ হয় তেনেহলে ৰুটটো থাকি যায় আৰু সংখ্যা দুটা পূৰণ হয় তেনেহলে এইটো যদি পূৰণ কৰি দিও যে 20 into √2 into √3 কিমান হ'ব বলে √6 আৰু এটো হ'ব आंसर 20√6 এতিয়া যদি বিয়োগৰ ক্ষেত্ৰত চাও এই একেই যে এক নম্বৰত √2 minus √2 যে √2 ৰ পৰা √2 বিয়োগ কৰিলে কিমান হ'ব বলে 0 আনসারটো হৈ গল দুই নম্বৰত যদি চাও 3√2 ৰ পৰা মাইনাস √2 বিয়োগ কৰি দিব লাগে তেনেহলে কি হ'ব যে তিনটা √2 ৰ পৰা এটা √2 গলে কিমান থাকিব বলে দুটা √2 তো আনসারটো হৈ গল এনেদৰে কোশ্চেন হলেও কৰিব পাৰিব সকলে কিন্তু যেতিয়া ৰুট থকা সংখ্যা দুটা বেলেগ বেলেগ হ'ব তেতিয়া কেনেদৰে বিয়োগ কৰিব 3 নম্বৰত যে 4√5 minus 3√2 এইটো কেনেদৰে কৰিব বিয়োগৰ ক্ষেত্ৰতো একেই যে ৰুট থকা সংখ্যা দুটা যদি একেই হয় তেনেহলে তাৰ পৰা বিয়োগ কৰি দিব পৰা যায় আৰু যদি ৰুট থকা সংখ্যা দুটা বেলেগ বেলেগ হয় তেনেহলে এজ লাইক কোশ্চেনটোই হ'ব आंसर যেনে 4√5 minus 3√2 আৰু এটাই হ'ব आंसर কোশ্চেনটোই হ'ব आंसर তো কনসেপ্ট ক্লিয়ার আৰু ভিডিওটো চাই যদি বুজিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি পৰৱৰ্তী ভিডিওটো চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব আৰু বিশেষকৈ আপোনাক ভিডিওটো চোৱাৰ বাবে ধন্যবাদ